কি কৈছিল কি সলনি সম্পূৰ্ণ শিক্ষা ব্যৱস্থা উলট পালট হোৱাৰ দিশে আগবাঢ়িছে সম্পূৰ্ণ শিক্ষা ব্যৱস্থা উলট পালট হৈ পৰিব ৰাজ্য শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নতুন ৰূপত সজাই তোলা হৈছে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নতুন ৰূপত শিক্ষা ব্যৱস্থা সজাই তুলিছে অসমৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ গঠনটোই এতিয়া সলনি হৈ পৰিব সম্পূৰ্ণ গঠন প্ৰক্ৰিয়া সলনি হৈ পৰিব এতিয়াৰ পৰা নাৰ্সাৰী কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী বুলি একো শব্দই নাথাকিব এতিয়াৰ পৰা এইবিলাক শব্দ নাথাকে এইবোৰ শব্দ লাহে লাহে নোহোৱা হৈ গৈছে সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব এইবিলাক শব্দ এতিয়াৰ পৰা স্কুলত 15 বছৰ আপুনি পঢ়িব লাগিব 15 ইয়াৰ্স 15 বছৰ আপুনি পঢ়িব লাগিব এতিয়াৰ পৰা আপুনি স্কুলত 5+3+4 ৰ আধাৰত হ'ব স্কুলীয়া শিক্ষা ইতিমধ্যে সেয়া ডিক্সিত আৰু নেটৰে আপোনালোকক কৈ গৈছে তাৰ মানে কি পঞ্চম শ্ৰেণীলৈকে ধৰা হ'ব বুনিয়াদী শিক্ষা হিচাপে পঞ্চম শ্ৰেণীলৈকে প্ৰথম সেগমেন্ট বুনিয়াদী শিক্ষা ইংৰাজীত কোৱা হ'ব ফাউণ্ডেশ্যন বুলি বুনিয়াদী ইংৰাজীত ইয়াক ফাউণ্ডেশ্যন বুলি তেওঁলোকে ক'ব দ্বিতীয়তে নাৰ্সাৰী কেজি 1-2ৰ পৰিৱৰ্তে হ'ব প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী নাৰ্সাৰী কেজি এইবিলাক নাথাকিব পঞ্চম শ্ৰেণী হ'ব বুনিয়াদী বিদ্যালয়ৰ পৰ্যায়ত 5টা বৰ্ষ আপুনি পঢ়িব লাগিব 1 2 3 4 5 ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী আন এটা গোটত ৰখা হৈছে বুনিয়াদী গোটটো বাদ দি নেক্সট গোট বুনিয়াদী শিক্ষাৰ পিছৰ গোটটোক 3টা বৰ্ষ পঢ়িব লাগিব 6 7 8 5+3 তিনিটা যিটো গোটত থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী 5 কলো 5+3 মানে দ্বিতীয়টো গোট এই 3টা বৰ্ষ কোৱা হ'ব প্ৰস্তুতি পৰ্ব বা প্ৰিপাৰেটৰি বা নামটো সলনি হ'ব পাৰে বৰ্তমানৰ ষষ্ঠ সপ্তম আৰু অষ্টম বৰ্গ হৈ পৰিব মধ্যম বৰ্গ 5+3 3 নম্বৰ 3টো নৱম দশম একাদশ দ্বাদশ হৈ পৰিব হাইস্কুল বৰ্ষ 4টা 5+3+3+4 অৰ্থাৎ বুনিয়াদী স্কুলত থাকিব 5টা শ্ৰেণী বুনিয়াদী স্কুলত থাকিব 5টা শ্ৰেণী প্ৰস্তুতি পৰ্বত থাকিব যেটো ফাউণ্ডেশ্যন বুলি কোৱা হৈছে তাত থাকিব 3টা শ্ৰেণী তাৰ পিছত যেটো গোট আহিব মধ্যম বৰ্গ তাত থাকিব 3টা শ্ৰেণী 5+3+3+3+4 যেটো চতুৰ্থ বৰ্গ হাইস্কুলত থাকিব 4টা শ্ৰেণী এইদৰে ভাগ কৰা হ'ব নাৰ্সাৰী কেজি এলকেজি প্ৰিপাৰেটৰি নাথাকিব মুঠ 15টা শ্ৰেণী থাকিব এতিয়াৰ পৰা স্কুলীয়া পৰ্যায়ত এই কথা আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো মেট্ৰিক পৰীক্ষা এতিয়াৰ পৰা গুৰুত্ব নেথাকিব বা একেবাৰে কমি আহিব 1 জানুৱাৰীৰ পৰা বলবৎ হ'ব 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰম সলনি হৈ পৰিব কেৱল যে শিক্ষা ব্যৱস্থা নহয় পাঠ্যক্ৰম সম্পূৰ্ণৰূপে সলনি হ'ব 2022 ৰ 1 এপ্ৰিলৰ পৰা ষ্ট্ৰাকচাৰ সলনি হৈছে শিক্ষা ব্যৱস্থা ষ্ট্ৰাকচাৰটো সলনি হৈছে গঠন প্ৰক্ৰিয়া সলনি আৰ্ট সায়েন্স কমাৰ্চ বুলিও বিশেষ কোনো নাথাকিব আৰ্টছ কমাৰ্চ সায়েন্স বুলি বিশেষ কথা নাথাকিব তাৰ মানে নিজৰ মতে আপুনি বিষয় বাছনি কৰিব পাৰিব নিজৰ মতে কলা শাখাৰ বিষয়ৰ সৈতে আপুনি বিজ্ঞানৰ বিষয় ল'ব পাৰিব আপুনি এডুকেশ্যনৰ লগত কেমিষ্ট্ৰি এটা সাবজেক্ট ল'ব পাৰিব এতিয়াৰ পৰা আগতে নোৱাৰিছিলে বাণিজ্যৰ বিষয়ৰ সৈতে আপুনি কলা বিজ্ঞানৰ বিষয় আপুনি পঢ়িব পাৰিব সোশিয়োলজিৰ লগত আমি কমাৰ্চৰ সাবজেক্টটো লগত ল'ব পাৰিব বঙাইগাঁও কেবিনেটত এইটো প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰা হিমন্ত বিশ্ব শৰ্মাই জনাইছিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে সেই সময়ত ঘোষণা কৰিছিলে শিক্ষানীতি কিমান গুৰুত্বপূৰ্ণ প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কেবিনেটৰ সিদ্ধান্ত নিজে জনাইছিল আৰু সেয়া আছিল শিক্ষানীতি সম্পূৰ্ণ শিক্ষা ব্যৱস্থাৰ উলট পালট হৈ পৰিব আৰু ইয়াৰ পিছত এই মুহূৰ্তত আমি নেট্ৰ কাষলৈ যাম যে কোন তাৰিখৰ বা কি হ'ব যদি সম্ভৱ হয় নেট্ৰ কাষলৈ আমি পুনৰবাৰ যাম কিন্তু এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নতুন ৰূপত সজাই তুলিব অসমৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ গঠনটোৱে সলনি হ'ব আৰু অসমৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰা হ'ব অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন হ'ব 1 জানুৱাৰীৰ পৰা ব্যাপক পৰিৱৰ্তন হ'ব শিক্ষা ব্যৱস্থাত আমি ইতিমধ্যে নিৰ্দেশনাৱলীখন দেখুৱাইছো আমি পুনৰ নিৰ্দেশনাৱলীখন দেখুৱাবলৈ চেষ্টা কৰিছো আমি কি লিখা আছে তাত আমি এটাকৈ এই মুহূৰ্তত পঢ়ি দিম আমি স্ক্ৰীনত এই মুহূৰ্তত নিৰ্দেশনাৱলী যিখন পত্ৰ যিখন নটিফিকেশ্যন দিয়া হৈছে নটিফিকেশ্যনখন আমি দেখুৱাবলৈ চেষ্টা কৰিম এই নটিফিকেশ্যনখনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা হৈছে যিটো নতুন পলিচি নতুন শিক্ষা ব্যৱস্থাত 5+3+3+4 অৰ্থাৎ 5+3+3 হ'বলৈ গৈ আৰু অসমত এতিয়া ব্যাপক পৰিৱৰ্তন হ'বলৈ গৈ আছে 2022 চনত
মাত্ৰ 16টা দিন 16টা দিনৰ পাছত আপুনি মই পঢ়ি অহা সেই শিক্ষা নীতি বা শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'বলৈ গৈ আছে অসমত ব্যাপক পৰিৱৰ্তন হ'ব 10+2 যিটো ব্যৱস্থা আছিল অৰ্থাৎ 10+2 যিটো ব্যৱস্থা আছিল সেই ব্যৱস্থা সলনি হ'ব আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এখন নটিফিকেশ্যন আছিলে আমি এই নটিফিকেশ্যনখন আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি স্ক্ৰীনত এই মুহূৰ্তত নটিফিকেশ্যনখন দেখুৱাম আজি নটিফিকেশ্যন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখনে হৈছে নটিফিকেশ্যন যিখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰা হৈছে আৰু কেইবাটাও বৃহৎ সিদ্ধান্তৰ কথা ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা কোৱা হৈছে যে বঙাইগাঁৱত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল সেই কেবিনেট বৈঠকতেই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত অনুসৰি কোৱা হৈছিল যে শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে অসমৰ নতুন শিক্ষা নীতিত আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে শিক্ষানীতিৰ কি আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন নটিফিকেশ্যন য'ত প্ৰথমতে উল্লেখ কৰিছে স্কুল এডুকেশ্যন চিষ্টেম উইল বি ৰিকনষ্ট্ৰাক্টেড